মহাদেৱে দিয়া এই গোপন উপায়েৰে যদি জীৱনত যি বিচাৰে তাকেই পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো খুবেই বিশেষ, কাৰণ আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ মহাদেৱে দিয়া এনে এটা শক্তিশালী উপায়ৰ বিষয়ে, যি উপায় বিশ্বাস আৰু নিয়মেৰে পালন কৰিলে জীৱনত অলৌকিক পৰিৱৰ্তন আহিব। বহুত মানুহে জীৱনত বহু কষ্ট কৰে, কাৰোবাৰ টকাৰ সমস্যা আৰু কাৰোবাৰ চাকৰি চিন্তা আৰু কাৰোবাৰ ঘৰত অশান্তি, কিন্তু কিছুমানে বিচাৰিলেও মনৰ ইচ্ছা পূৰণ নহয়। কিন্তু শাস্ত্ৰত কি কোৱা হৈছে, যিজনে সৎ মনেৰে মহাদেৱক স্মৰণ কৰে, মহাদেৱে তেওঁৰ পথ নিজেই মুকলি কৰি দিয়ে। বন্ধু বান্ধৱীসকল, মহাদেৱ খুব সহজে সন্তুষ্ট হোৱা দেৱতা। তেওঁক ভক্তিৰে মাতিলে আশীৰ্বাদ দিয়ে বুলি সকলোৱে বিশ্বাস কৰে। আজিৰ যুগত বহু মানুহে পূজা কৰে যদিও নিয়মটো সঠিককৈ নাজানে। আজি মই আপোনালোকক ক'ম মহাদেৱৰ এটা সহজ কিন্তু শক্তিশালী উপায়, যি নিয়মেৰে কৰিলে জীৱনত পজিটিভ এনাৰ্জি বৃদ্ধি পায় বুলি বহুতে বিশ্বাস কৰে। উপায়টো কি জানেনে? প্ৰতিদিনে ৰাতি শোৱাৰ আগতে বা পুৱা স্নান কৰাৰ পিছত শান্ত ঠাইত বহি মোবাইলটো দূৰত ৰাখি মনটো শান্ত কৰি তাৰপিছত মহাদেৱৰ ফটো বা শিৱলিংগ বা গছৰ তলত মন্ত্ৰ জপ কৰিব। মন্ত্ৰটো মই কৈছোঁ, ধ্যায়ে নিত্যম মহেশম ৰজতগিৰিনিভম সাৰচন্দ্ৰম ব্ৰতম চ ৰত্নাকল্পোজ্জ্বলাঙ্গম পৰশো মৃগভয়হরম পদ্মাসীনম সমন্তাৎ স্তোতমরগণে ব্যাঘ্রকীর্তিম প্রসান্যম বিশ্ববাদ্যাম বিশ্ববিদম নিখিলভয়হরম পঞ্চবক্রম ত্রিনেত্ৰম। 108বাৰ জপ কৰিব। ইয়াতে আচল ৰহস্য নাই। মন্ত্ৰ জপ কৰাৰ সময়ত আপুনি যি বিচাৰে সেয়া স্পষ্টকৈ মনত কল্পনা কৰিব লাগিব। যদি ধন বিচাৰে নিজকে সফল আৰু সুখী ৰূপত কল্পনা কৰিব। যদি শান্তি বিচাৰে নিজৰ ঘৰখন হাঁহি খুচিৰে ভৰা বুলি ভাবিব। যদি সফলতা বিচাৰে নিজকে আগবঢ়া বা জয়ী হোৱা ৰূপত অনুভৱ কৰিব। কাৰণ শাস্ত্ৰত কোৱা হয়, মন যি শক্তিৰে ভাবে জীৱনে লাহে লাহে সেই দিশে আগবাঢ়ে। বন্ধু বান্ধৱীসকল, এই উপায়টো এদিন কৰি ফল আশা নকৰিব। কমেও 21 দিন নিয়মেৰে কৰিব। বিশ্বাস ৰাখিব, নেতিবাচক চিন্তা এৰিব, কষ্ট আৰু অভ্যাস কেতিয়াও এৰি নিদিব। মনত ৰাখিব, মহাদেৱ কেতিয়াও এলেহুৱা মানুহক সহায় নকৰে। তেওঁ সেইজনেই পথ দেখুৱাব যিজনে চেষ্টা কৰে। এটা গুৰুত্বপূৰ্ণ কথা, কোনো মানুহৰ ক্ষতি চিন্তা কৰি উপায় মন্ত্ৰটো পাঠ নকৰিব। সৎ মন আৰু ভাল উদ্দেশ্য থাকিলে পজিটিভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ফ'ল' কৰিব নাপাহৰিব আৰু কমেণ্টত লিখিব হৰ হৰ মহাদেৱ। এতিয়া মই মন্ত্ৰটো আকৌ এবাৰ মাতি দিছোঁ আৰু মই কমেণ্ট বক্সত মই মন্ত্ৰটো লিখি দিম, আপোনালোকে মুখস্থ কৰি ল'ব পাৰিব। ধ্যায়ে নিত্যম মহেশম ৰজতগিৰিনিভম সাৰচন্দ্ৰম ব্ৰতম চ ৰত্নাকল্পোজ্জ্বলাঙ্গম পৰশো মৃগভয়হরম পদ্মাসীনম সমন্তাৎ স্তোতমরগণে ব্যাঘ্রকীর্তিম বসান্যম বিশ্ববাদ্যাম বিশ্ববিদম নিখিলভয়হরম পঞ্চবক্রম ত্রিনেত্রম यम यम চিন্তয়েৎ কামম তম তম প্ৰাপ্নোতি নিশ্চিতম। সম্পূৰ্ণ মন্ত্ৰটো মই এই ভিডিঅ'ৰ কমেণ্ট বক্সৰ তলত লিখি দিম। আপোনালোকে মুখস্থ কৰি প্ৰতিদিনে পাঠ কৰিব। 21 দিন আপোনালোকে পাঠ কৰাৰ পিছতে ৰিজাল্ট দেখিবলৈ পাব।